এটা বেয়া দিন, বহুত বেছি বেয়া দিন। হয়তো এনেকুৱা দিন কোনেও চাব নিবিচাৰে, মই বুলি নহয়, কোনো মানুহে চাব নিবিচৰা এটা দিন। যিটো দিন এটা বছৰৰ কষ্টৰ ফলখিনি যেতিয়া নিমিষতে ছাৰখাৰ হৈ যায়, সেনেকুৱা এটা দিন কোনে চাব বিচাৰিব বা সেনেকুৱা এটা দিন কোনে সহ্য কৰিব পাৰিব? আমাৰ ঘৰৰ ভঁৰালটো বৃহস্পতিবাৰৰ দিনা ৰাতি প্ৰায় 9:30 মানতে হ'ব, 9:30 জুই লাগে আৰু সকলো শেষ হৈ যায়। গাঁৱৰ মানুহে আহি যেনিবা নুমালেহি, তথাপিও সকলো শেষ হৈ গ'ল উৰি মেলি। ভাগ্য অকণমান ভাল আছিল যেন ঘৰত নালাগিলে জুই, ভঁৰালতে জুই শেষ কৰিলে সকলো লাগি ভাগি। ৰাইজে নখ জোকাৰিলে নৈ বয়, গতিকে ফায়াৰৰ গাড়ী আহি নাপাওঁতে ৰাইজে সকলো কাম সমাপ্তি কৰিলে। কিন্তু ৰৈ গ'ল এটা বহুত দুখ লগা দৃশ্য, যিটো দেখিলে আপোনাৰো বহুত বেয়া লাগিব। ল'ৰা নাইকিয়া ঘৰৰ মানুহ, মা দেউতাৰ ল'ৰা নাই, 3জনী ছোৱালীৰ সৈতে আমি মা আৰু দেউতা, 2জনী ছোৱালী বিয়া হৈ গ'ল। মই আৰু মোৰ মাজু ভণ্টি বিয়া হৈ গ'ল। আছিল মাত্ৰ ঘৰত সৰুজনী ছোৱালী, কিন্তু তাইও সেইদিনা ঘৰত নাছিল। দুৰ্ভাগ্য, মাহঁত সেইদিনা শুব গৈছিল আৰু হঠাৎ ভঁৰালটোত জুই লাগিল। হয়তো কেনেকৈ লাগিলে, কেনেকৈ কি হ'ল সেয়া মাহঁতেও নাজানে। সেয়া আজিও এটা সাঁথৰ হৈ ৰ'ল। কেনেকৈ কি হ'ল সেয়া হয়তো ওপৰজনেহে গম পাব, নাজানো। ভগৱানে আমাৰ লগত কিয় এনে কৰিলে, ভগৱানে কিহৰ পৰীক্ষা ল'লে। কিন্তু এটা কথাই জানিছোঁ, বা আপোনালোকেও এটা কথাই বুজক, সকলো শেষ হৈ গ'ল, সকলো শেষ হৈ গ'ল। এটা বহুত দুখ লগা দৃশ্য, যিটো দিন হয়তো পাহৰিবতো নোৱাৰোঁ, মনত গোটেই জীৱন থাকি যাব। তথাপিও ভাবিলোঁ এই দিনটো থাকি যাওক, স্মৃতি হিচাপে থাকিবতো নালাগে, তথাপিও ভাবিলোঁ ৰাখি থওঁ মোবাইলত। ইমান বেছি বেয়া দিন, সকলোৱে পাহৰিব বিচাৰিব, কিন্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সহায় কৰিব মোক বা আমাৰ মা দেউতাক জীৱনটো জীয়াই থাকিবলৈ। সিহঁতৰ সকলো শেষ হৈ গ'ল।